আজি জন্মাষ্টমী বুলি বনালোঁ বুন্দিয়াৰ লাড্ডু। আপোনালোকে বেচনৰ লাড্ডু বুলি ক'ব পাৰে, যিহেতু বেচনেৰে বনোৱা হয়। এনেই দেখাত ধুনীয়া হৈছে আৰু খায়ো ভাল হৈছে। আপোনালোকে জনাব কেনেকুৱা লাগিছে। তাৰপিছতে মই বনাবলৈ লৈছিলোঁ বেচন, আৰু বেচনখিনি মোৰ অলপ কম আছিলে কাৰণে মই তাতে দিলোঁ আটা। আপোনালোকে আটা নিদিব, কাৰণ আটাটো দিলে অকণমান বেয়া হয়। মই তথাপিও দি দিলোঁ, কাৰণ মই ঘৰতে খাম আৰু ন, কাকোতো নিদিওঁ। তাৰপিছতে মই পানী দিছোঁ, পানী দি পেলাই ঘুটি আছোঁ। যিমান পাৰে সিমান ঘুটিব। ঘুটিলেই মানে বস্তুখিনি যিখিনি কিবা গুদা গুদা থাকে সেইখিনি নোহোৱা হৈ যায়, তেতিয়া ভাল হয়। মই বহুত টাইম ঘুটিলোঁ, আৰু আজি মই ঘৰত এনেই আছোঁ থকাৰ কাৰণে বনালোঁ। আপোনালোকে পেজটো ফ'ল' কৰি দিবচোন, আনফ'ল' কৰি দিছে চবেই। তাৰপিছত মই আকৌ অলপ পানী দিলোঁ পানীখিনি দি পেলাই মই আকৌ ঘুটি আছোঁ। যেতিয়া হৈ গ'ল, তাৰপিছত মই আমাৰ ক'লা ক'লা কেৰাহীটো দিলোঁ, আৰু ৰিফাইন নাছিলে, অকণমানে আছিলে, গমেই পোৱা নাছিলোঁ। তাৰপিছত ক'লা ক'লা কেৰাহীটো মই বহালোঁ। কাৰণটো হ'ল আমাৰ চৌকাত বহাই যে, সেইকাৰণে ক'লা হৈ থাকে। তাৰপিছত মই ৰিফাইন নাছিল যিহেতু অকণমান আছিল, সেইখিনি দিলোঁ। দিয়াৰ পিছত মই আকৌ যিখিনি মই ঘুটি থৈছিলোঁ বেচনখিনি আকৌ মই লাৰি দিলোঁ এবাৰ, কাৰণ কিবা থাকিবও পাৰে। তাৰপিছত মই পালোঁৱে কিবা এটা, কিন্তু এইটো বেচনৰে হয়, সেইকাৰণে মই আৰু পেলাই নিদিলোঁ, যিহেতু এনেও লাগিবই। তাৰপিছত মই সেইখিনি বস্তু ইয়াতে মই সৰু সৰুকৈ বনাব লাগিছিলে, কিন্তু মই ডাঙৰকৈ বনাই দিলোঁ, কাৰণ তেলটো অকণমান কম আছিলে, অকণমান মানে বহুখিনিয়ে কম আছিলে। তাৰপিছত মই এইটোত ভাজি আছোঁ, কিন্তু মায়ে পিছত ক'লে এইটো বোলে দহাই উঠে, মানে কি অলপমান টাইম থাকিলেই ক'লা পৰি যায়। তাৰে পিছত সেইকাৰণে মই আকৌ ট্ৰেন্সফাৰ কৰি ল'লোঁ বেলেগ এটা কেৰাহীত। মায়ে আনি দিলে, তাৰপিছত ধুনীয়াকৈ ভাজি আছোঁ, ৰংটো অহালৈ ভাজি থাকিব। মানে ইয়াত একো দিয়া নাই, যিহেতু কালাৰটো অকণমান অহালৈ ভাজিলে ভাল আৰু। তাৰপিছত এতিয়া মোৰ ভাজা হৈ গ'ল, চাবচোন কেনেকুৱাতে এৰিব লাগে। এনেকুৱাকৈ যেতিয়া টিপিলে মানে টিপা যায় আৰু তেনেকৈ এৰিব। তাৰপিছত মোৰ এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত আৰু মই এইখিনি নমাই দিম। এতিয়া নমাই পেলাই মই মিক্সিত মই অলপ অলপ মানে গুদা গুদা হৈ থকালে মানে মিক্সিত মাৰি ল'ম। অকণমান গুদা গুদা থাকিলে ভাল। মোৰ একদম মিহিয়ে হৈ গ'ল নহয়, বেছিকৈ মাৰি দিলোঁ। যি কি নহওক নেক্সট টাইম নহয় ভালকৈ বনাই ল'ম আকৌ। ঠিক আছে, এইবাৰ মই ট্ৰাইহে কৰিছোঁ, সেইকাৰণে অকণমান দিছোঁ। তাৰপিছত মই আকৌ এটা চচপেন পাতি দিলোঁ, তাতে মই চেনি দিলোঁ, পানী দিলোঁ। পানী দিলোঁ 1 কাপ আৰু আধা কাপ। তাৰে পিছতে চেনি দিছোঁ আধা কাপ। চেনি অকণমান কম হৈ থাকিলে নহয় গাইজ, এইবাৰ বনালে আকৌ চেনিও অকণমান বেছিকৈ দিম দেই। মই আধা কাপ চেনি দিছিলোঁ, অলপ দেখি। তাৰপিছতে মই অকণমান হালধি দিছোঁ, কাৰণ আমাৰ অসমীয়া খাৰ খোৱা মাথা যে, কালাৰ নাছিলে, কালাৰ নাই কাৰণে মানে মই হালধিকে দিলোঁ অকণমান। আপোনালোকে দিয়ে যদিও দিব, একো মানে গোন্ধ চোন্ধ নাহে দেই। তাৰে পিছত মই সেইখিনিতে যে পেলাই দিলোঁ, যিখিনি বেচনৰ মই ভাজি থৈছিলোঁ, সেইখিনিতে অকণমান টাইম ভাজিলোঁ। মোৰ অকণমান ইয়াত চেনি কম হয়, মানে অলপ মানে দেৰি হ'ল ভাজোঁতে। তাৰে পিছতে দিলোঁ ঘেহুখিনি মানে দিব লাগে, নহ'লে নহয় বুন্দিয়াৰ লাড়ুটো। তাৰপিছত মই উলিয়াই ল'লোঁ, উলিয়াই অকণমান ঠাণ্ডা হোৱাৰ পিছত মানে বনাওঁ আৰু। মোৰ হাতখনো কাটি দিলে নহয়, নতুন ঘেহুৰ বটলটো মই কাটোঁতে। তাৰপিছত মই লাড্ডু বনালোঁ। এইখিনি আছিলে আৰু, লাড্ডুকেইটা খাই বহুত ধুনীয়া লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু পেজটোত যদি নতুনকৈ আহিছে ফ'ল' কৰিব, আনফ'ল' নকৰিব দেই। আজিলৈ এৰিছোঁ, বাই বাই, হেপ্পী জন্মাষ্টমী।